আমি শুনা পাইছোঁ আপোনালোকে বোলে ৰাইজক সহায় কৰি আছে। কি কি সহায় হৈছে এতিয়ালৈকে ক'ব পাৰিব নেকি? ইয়াতে দিয়া হৈছে বৰ্তমান চিমৰ ফেচিলিটি, যিখিনি মানুহে নেকি নিজে ৰিচাৰ্জ কৰিব নোৱাৰে, মোবাইল থাকিও ৰিচাৰ্জৰ সুবিধা তেওঁলোকৰ নাই, তেওঁলোকক ৰিচাৰ্জ ফ্ৰী অফ কষ্ট দিয়া হৈছে, পইচা দিব নালাগে। ৱেলকাম টু মাই চেনেল মাইনুল ছ'চিয়েল ৱৰ্কাৰ। আজি আমি আমাৰ চেনেলৰ জৰিয়তে অসহায় দুখীয়া মানুহক মোৰ এয়াৰটেল ৰিটেলৰ জৰিয়তে দুখীয়া ৰাইজক নিউ চিম কানেকশ্যনৰ লগতে এমাহৰ ৰিচাৰ্জো ফ্ৰী দিম। আপোনালোকৰ সহায় সহযোগিতাৰে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ ছাৰ, শুনিছোঁ আপুনি আমাৰ এই দুখীয়া ৰাইজৰ, আমাৰ সমাজৰ ৰাইজক বহুত সহায় কৰি আছে, যিবিলাক দুখীয়া ৰাইজ আছে। এতিয়া আপোনাৰ মানে কেনেকুৱা ফিলিংছ হৈ আছে, অনুভৱ কেনেকুৱা কৰি আছে আপুনি? মই মানে ৰাইজৰ কাম কৰি ভাল পাওঁ, ৰাইজৰ লগত মানে থকাটো ভাল পাওঁ, আৰু আজিৰ কাৰণে মানে এয়াৰটেল চিমখন ফ্ৰী দিছোঁ, লগতে ৰিচাৰ্জও ফ্ৰী দিছোঁ 28 দিনৰ কাৰণে। যিজনে মানে আৰু পইচা পাতি নাই, ৰিচাৰ্জ কৰিব নোৱাৰে, তেখেতক দি আছোঁ। আৰু এয়াৰটেল পে'মেণ্ট বেংকৰ একাউণ্টৰো সুবিধা আছে, সেইটোও আমি খুলি দিছোঁ। ইয়াত ডিপ'জিট কিমান কৰিব লাগে খোলোতে? ডিপ'জিট মানে কি, মানে 100 বা 200 টকা এটা ডিপ'জিট কৰিলেই হয়, একাউণ্টটো খুলি যাব। আজি এক্সট্ৰা মানে আমি এক্সট্ৰা পইচা নলওঁ। বেলেগত যেনেকুৱা এক্সট্ৰা চাৰ্জ লয় তেনেকুৱা মানে চাৰ্জ নলয়, এনেকুৱা পইচা নালাগে, ফ্ৰী কৰি দিছোঁ। 200 টকা বা 100 টকা এটা ডিপ'জিট কৰিলে আমি একাউণ্টটো খুলি দিওঁ। আপুনি এই যে আমাৰ ৰিটেইলৰ জৰিয়তে কি সহায় পাইছে ক'বচোন? সহায় মানে কি ক'ম, আমি একদম দুখীয়া মানুহ, মোবাইল চবাইল একো কিনিব নোৱাৰোঁ, চিম বনাব নোৱাৰোঁ। এতিয়া মাইনুল ইছলামৰ তাত আহিছোঁ, সি নিজে আমাক এটা চিম ফ্ৰী দিছে, ৰিচাৰ্জ টিচাৰ্জ চব ফ্ৰী দিছে। তাৰ নিচিনা মানুহ আমাৰ গাঁৱত লাগে। সি আমাক নহয় আৰু গাঁৱৰ বহুত মানুহক সহায় কৰি আছে, ৰিচাৰ্জ দি আছে, ইফালে মানুহৰ কিবা পইচা পাতি লাগিলেও সি দি আছে, মানে উপকাৰ কৰি আছে মানুহক। আপুনি মানে মোবাইলটো বহুত কষ্ট দি কিনিছে ন? চিমটো কিনিব পৰা নাই, চিমটো বনাব পৰা নাই এতিয়ালৈকে, পইচাৰ কাৰণে। পইচা নাইকিয়া। এতিয়া চিমটো পাইছে আপুনি? পইচা এতিয়া চিমটো মাইনুল ইছলামে দিছে আৰু 1 মাহৰ ৰিচাৰ্জ ফ্ৰী দি দিছে। হয় নেকি? হয়। এতিয়া আপুনি মানে ফোন কৰিবলগীয়া হৈছে, ফোন কৰিব পাৰে? এতিয়া ফোন কৰিব পাৰিম। মোবাইলটো আছে না হাতত? এইটো মোবাইল, এইটো মোবাইল। ঠিক আছে, যিটো আছে। আপুনি দুখীয়া মানুহ কিনিছে কষ্ট কৰি। দাদা, এই মাইনুল ভাই যে মানুহক সহায় কৰি আছে, আপোনাৰ তাত কেনেকুৱা লাগে, কি মন্তব্য দিব ইয়াৰ বিষয়ে? মাইনুল ইছলামে যিটো কৰি আছে ভালেই কৰি আছে আমাৰ ৰাইজৰ কাৰণে। এই যিটো চিম দি আছে ৰাইজক, চিমটো ফ্ৰী দি আছে, লগতে আৰু এমাহৰ ৰিচাৰ্জো ফ্ৰী দি আছে। মাইনুল ইছলামৰ নিচিনা মানুহ আমাৰ গাঁৱত দৰকাৰ, আৰু লগতে আমাৰ যি যুৱ সমাজ আছে সিহঁতক উৎসাহ দিব লাগে আৰু আগুৱাই যাবলৈ আমাৰ থাকিব লাগে সিহঁতৰ লগত। দাদা, এই যে আমাৰ মাইনুল ভাই যে আমাৰ দুখীয়া ৰাইজক সহায় কৰি আছে, আপোনালোকে ইয়াৰ ৰাইজৰ মানুহে সহায় পাইছেনে কিবা কিবি? পাইছোঁ। তাৰমানে ইয়াতে চিমটো অনাৰ পিছত বহুত মানুহৰ তাৰমানে সুবিধা হৈছে। আচ্ছা, ময়ো চিম লৈছোঁ, ফ্ৰী লৈছোঁ, পইচা 1 টকাও লোৱা নাই। আগতে চিম ল'বৰ কাৰণে এইফালে 200 লাগিছে, 300 লাগিছে। এতিয়া মানে চিম ফ্ৰী পাই আছে? চিমটো ফ্ৰী পাইছোঁ, আৰু যে পইচাটো যে সেইটো ফ্ৰী দি আছে দুখীয়া মানুহৰ কাৰণে। আৰু মোৰ ৰিচাৰ্জ কৰিব আগত আহিলে বজাৰত আহিব লাগিছিল, যিহেতু মাইনুল ইছলামে ৰিচাৰ্জটো বৃদ্ধি কৰাৰ পিছত মই ফোন মাৰিলেও ৰিচাৰ্জটো মই পাই যায়। পাই যাওঁ। মানুহটো ভাল মানুহ, মানে মাইনুল ইছলাম তাৰমানে ৰেগুলাৰটো লৈছে, এইটো ভাল পাইছোঁ মই। এই ধৰণৰ মানুহৰ এইটো পোৱা উচিত লাগে।
বহুত মানুহৰ তাৰমানে এইটো সুবিধা হ'ব হয় হয় ৰাতি গৈ কেতিয়াবা ৰাতি লাগিলে আৰু বহুত মানুহৰ বিপদত পৰিলে পইচা নাথাকিলে ফোন মাৰিলে সিহঁতৰ মানে সহায় কৰি আছে মুঠতে বাইদেউ নমস্কাৰ আমি শুনা পাইছোঁ আপোনালোকে বোলে ৰাইজক সহায় কৰি আছে কি সহায় হৈছে এতিয়ালৈকে ক'ব পাৰিব নেকি মানে ইয়াতে দিয়া হৈছে বৰ্তমান চিমৰ ফেচিলিটি যিখিনি মানুহে নেকি নিজে ৰিচাৰ্জ কৰিব নোৱাৰে আচ্ছা মোবাইল থাকিও ৰিচাৰ্জৰ সুবিধা তেওঁলোকৰ নাই তেওঁলোকক ৰিচাৰ্জ ফ্ৰী অফ কষ্ট দিয়া হৈছে পইচা দিব নালাগে প্লাছ আপোনাৰ একাউণ্ট দিয়া হৈছে এয়াৰটেলৰ পৰা যিটো একাউণ্ট খুলিবলৈ গ'লে আমাৰ সমাজৰ পৰা যদি ডাইৰেক্টলি খুলিব যায় তাত আপোনাৰ 1000 টকা মিনিমাম চাৰ্জ লয় তো ইয়াতে আপুনি 200 টকা ডিপজিট কৰিও আপুনি এই বেংকত মানে একাউণ্টটো খুলিব আৰু পাৰে পইচাটো ইয়াৰ পৰাই উঠাব পাৰিব হয় মানে হয় এইখিনি সুবিধা কৰা হৈছে আৰু লগতে মানুহক মানে কি একাউণ্টৰ পৰা পইচাটো বানপানীৰ সময়ত সাহায্য অৰ্থে আপোনাৰ ঘৰত গৈ পেলাই তেওঁলোকক পইচা দিয়া সুবিধাটো দিয়া হৈছে বৰ্তমান সময়ত থেংক ইউ